Hey guys, good morning. আজি vlogটো ষ্টাৰ্ট কৰা অকমান দেৰি হ'ল। মই মাত্ৰ গা ধুই আহিছো আৰু এই অকমান ল'ব লগা হৈছে। মাকে গা ধুবলৈ গৈছে, আমি চাহ খোৱাই নাই। এই জেনি মাতি দিয়া তুমি। বাই বাই দিদি, বাই বাই দিদি, বাই 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 দিদি। চাই থাকিব দেই vlogটো। এয়া দেখিছেনে, এয়া হৈছে আমাৰ বাৰ্বি, মানে মোৰ ভতিজী। তাই আজি ফুৰিবলৈ যাব, সেইকাৰণে সোনকালে মাকে ৰাতিপুৱাই গা পা ধুৱাই লৈছে। গা পা ধুই ফুৰিবলৈ যাব, ধুনু দাদাৰ ঘৰলৈ যাব। বাৰ্থডেত যিহেতু যাব নোৱাৰিলে, সেইকাৰণে যাব থকাকে। এয়া গা ধুই হৈ যোৱাৰ পিছত আমি খানা পিনা খাই ল'লোঁ চবেই একেলগতে। খাই বৈ ফুৰিবলৈ ৰেডি হৈ যাব বৌ, দাদা আৰু আমাৰ পোৱালি। এয়া হৈ গ'ল ৰেডি আমাৰ পোৱালি আৰু বৌ। আমি ঘৰখীয়া, মই, মোৰ হাজবেণ্ড আৰু দেউতা ঘৰতে থাকিম। এয়া পোৱালি একেবাৰে যাবলৈ ততেই নাই। এয়া গ'লেই বৰ্তাকক বাই বাই দিবলৈ বৰ্তাকৰ ঘৰত, বৰ্তাকৰ লগত। তাই সদায় তাতেই থাকেগৈ দিনটো, ঘৰত খুব কমেই থাকে। ব'লক আমি আগবঢ়াই থৈ আহোঁ। এয়া দাদা একেবাৰে গাড়ীত বহি আছে, বৌলৈ ৰৈ আছে। বেছি দূৰ নহয়, ওচৰতে। এয়া বৌ গাড়ীত উঠিলগৈ আৰু এয়া দুইজন বাই বাই। আমাৰ পুপুলো উঠিছেগৈ বৰ্তাকৰ ঘৰৰ সন্মুখত। এয়া বৰ্তাকে লৈ আছে আৰু সেয়া উঠিলে তাইও গাড়ীত, এতিয়া যাবগৈ। ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিল, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব পাৰিব। আৰু এতিয়াও যদি কোনোবাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সহজতে পাই থাকে। আৰু নতুন নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে। আজিলৈ আহোঁ, বাই বাই।